নমস্কাৰ, মোৰ নাম শ্ৰী নিবৃত্তি নাথ। আজি মই অসমৰ বিহু নৃত্য ব্যৱহাৰ কৰা এবিধ বাদ্য বজাই দেখুৱাবলৈ ওলাইছোঁ। বাদ্যটোৰ নাম হ'ল গগনা। গগনা প্ৰধানকৈ দুবিধ, ৰামধন গগনা আৰু লাহৰী গগনা। ঢুলীয়াই বজোৱা গগনাডালৰ নাম হ'ল ৰামধন গগনা আৰু নাচনী বজোৱা গগনাডালৰ নাম হ'ল লাহৰী গগনা। এইডাল লাহৰী গগনা। এতিয়া মই এটা যোজনা গাম, তাৰপিছত সেই যোজনাটো মই গগনাত বজাবলৈ চেষ্টা কৰিম। আগলি বাঁহৰে ককাই লাহৰী গগনা, ককাই লাহৰী গগনা, ককাই গগনানো কিহেৰে বাই, দুফালে দুচতি ককাই মাজতে চতি, ককাই মাজতে চতি, ককাই উহাহৰে দিবতে বাও। ধন্যবাদ।